জুবিন দাৰ হত্যাৰ বিষয়টোকো হিমন্ত বিশ্ব শৰ্মাই একেধৰণে ৰাজনীতিৰ এটা বিষয়ত পৰিণত কৰি পেলালে। আমি অসমীয়া মানুহে সকলোৱে তেতিয়া ভাবি আছিলো যে জুবিন দাক ইহঁতি কৰা অৱহেলাৰ ফলস্বৰূপে জুবিন দাৰ মৃত্যু হ'ল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেইটো মাৰ্ডাৰ বুলি ঘোষণা কৰি দিলে। ইয়াতো আপোনাৰ অনমাই বৰাৰ কেছটো এটা হত্যাকাণ্ড হয়ে, তেওঁৰ মৃত্যু ঘটিছে, তেওঁ হত্যা কৰিছে, সেইটো হয়, কিন্তু তাৰ লগত তাক বেছি চেনচেচনেলাইজ কৰি দিবৰ কাৰণে বোধ হয় আন এটা বিষয় তাত জড়িত কৰি দিয়া হ'ল। জড়িত কৰি এই গোটেই বিষয়টো কি কৰি পেলোৱা হ'ল যে এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হ'ল যে এতিয়া অকল বিজেপিয়েহে কেৱল ন্যায় দিব পাৰিব। গোটেই তেতিয়া অৰ্ণমাই বৰাকো লৈ একেটাই কৰিলে আৰু আমাৰ জুবিন দাক লৈও একেটাই কৰিলে। এতিয়া যেনেকৈ অৰ্ণমাই বৰাৰ হত্যা আৰু ধৰ্ষণৰ কথাটো আজিৰ দিনটোত কোৰ্টত এষ্টাব্লিছ কৰিব নোৱাৰিলে, হাইকোৰ্টে তেওঁক একুইটেল দিলে, সুপ্ৰিম কোৰ্টে একুইটেল দিলে, আৰু ইয়াৰ পাছত আৰু কোনো পধ্যে কোনো কোৰ্টে আৰু আকৌ তেওঁক ৰখোৱাৰ কোনো ব্যৱস্থা নাই। যিহেতু এই ঘটনাটো সংঘটিত হ'ল, গতিকে চাগে এই মইনুল হক নামৰ যিজন মূল অভিযুক্ত তেওঁ বাচি গ'ল, ইফালে সেলিমউদ্দিন নামৰ যিজন মানুহ তেওঁ বাচি গ'ল। অৰ্ণমাই বৰাৰ পৰিয়াল আৰু তেওঁৰ পৰিয়াল আৰু অৰ্ণমাই বৰাই ন্যায় নাপালে। গতিকে এই ঘটনাটোৰ পৰা আমি জুবিন দাৰ কেছটোতো একেধৰণৰ শিক্ষা ল'ব লাগিব। এই যে হিমন্ত বিশ্ব শৰ্মাই সদায় এটা ঘটনাক লৈ সাংঘাতিক ধৰণৰ এটা যে চেনচেচন ক্ৰিয়েট কৰি দিয়ে, যিটোক অসমীয়াত কি কয় ঢৌটোকে ৰৌটো দেখা বুলি কয়, যিটো হয় হত্যাকাণ্ড, তাতকৈ আৰু বেছি দেখুৱাবৰ কাৰণে আৰু এটা বেছিকৈ কৈ দিয়া। জুবিন দা মৃত্যু হয়, এওঁলোকৰ কাৰণে মৰিলে, কিন্তু সেইটো এওঁলোকে এনেকৈ ইচ্ছা কৰি পৰিকল্পিতভাৱে মাৰিলে, তেনেকুৱা ধৰণে এষ্টাব্লিছ কৰি দিলে। কিন্তু এষ্টাব্লিছ কৰি দিয়াৰ পাছত, মুখেৰে সেইবিলাক এষ্টাব্লিছ কৰি দিয়াৰ পাছত কোৰ্টত এইটো প্ৰমাণ কৰিব পৰাকে যদি তথ্য প্ৰমাণ দিব নোৱাৰে, অথচ ছেকশ্যনটো লগাই দিয়ে, তেতিয়াহ'লে আল্টিমেটলি অভিযুক্তজনে ৰেহাই পাই যায়। এতিয়া জুবিন দাৰ ক্ষেত্ৰতো সেই কামটোকে কৰিবলৈ গৈ আছে।